সাবস্ক্রাইব কৰক আমাৰ গোল্ডেন আসাম চেনেলটো লগতে বেল আইকনটো প্ৰেছ কৰক নতুন নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিব। ও কেন আছিলে মোক কম ৰবা জান তুমি কেনে কৰ হা ও নাই মোৰ ৰখাও মাইনা মই যাওঁ ৰবা জান তুমি কেনে কৰ তোমাক লগ কৰিবৰ কাৰণে জানো না কিমান মই লুকি লুকি আছো ও ৰ তোমাৰ এটা কথা শুনিছিলো মই কি হা তাৰমানে এটা কিছ কি কওঁ জান তুমি তোক কিছ কৰি ফেললো মই নহয় নহয় জান তুমি কথাটো বুজা নাই আমাৰ ঘৰত তাৰমানে এটা কুকুৰ আছে এই কুকুৰটোক তাৰমানে আমাৰ তাকে কোনো চিৰি মানুহ যাবাই নকৰে তাৰমানে সি মাৰ পিছে পিছে বা যোনী চিৰি মানুহ যায় তাৰ পিছে পিছে দাউৰি থাকে সেইকাৰণে আমাৰ মায়ে তাৰ নামটো চিৰি থৈ দিছে মই তাক এতিয়া মৰমতে চুমা খাওঁ সেইখিনি চিৰিক চুমা খাওঁ বুলি ক'লো তুমি আৰু উল্টোটো বুজি থাকো হয় নেকি বুজা কথা আছিলা তোমাৰ লগত কি তোমাক ভাল পোৱাৰ পৰাই মোৰ এনেকুৱা অৱস্থা আছে কি জানো মানে তোমাক ভাল পোৱাৰ পৰাই মোৰ এটা বেমাৰ হৈছে বেমাৰ মানে হাগা লাগলি যাব লাগে মই লেট্ৰিনত যাব বাথৰুমত মুটো লাগলি যাব লাগে বাথৰুমত যাওঁ লেট্ৰিনত এনেকুৱা বেমাৰ হৈছে মোৰ আৰু এটা বেমাৰ হৈছে কি জানো না ভৰিত খুজিলে মাথাত খুজাওঁ ভৰিত খুজিলে আৰু চমতে খুজি থাকোঁ এনেকুৱা বেমাৰ হৈছে মোৰ যা এই ইচ্ছাতে তোমাক মই জান লোক কৰবে আহোঁতে মইতো আহিলোঁ আহি থাকোঁতে বাটতে পাতি মোক লাগাল পাই পেলাই মোৰ দেখি চাই পেলাই এনেকৈ পাৰাক ক্লিক কৰিব ধৰিলে মোক গোটেই চান্স পাই তাই আহিলা বুলিয়ে ক'লা কওঁতে মই বেছি পাত্তা দিয়া নাই তুমি থাকোঁতে জান কিয় পাত্তা দিয়া মই তাই মই থাকোঁতে তই কি বেলেগ ছোৱালী চাই হা নহয় জান মই চোৱা নাই তাক দেখি তাই মোক নিজে আহিবলৈ মাতিছে আছি বুলিয়ে কৈছি আহিলা বুলি হয় দে তই চাইছে দে মোক তই মিছা কথা কৈ আছা তই কিয় মোক কিমান মিছা কথা কৈ আছা নো তই মই থাকোঁতে বেলেগ দেখি কিয় চাই চোৱা জান তুমি কথাটো ভুল বুজি আছ দা মই চোৱা নাই তাই দেখি তই যদি চোৱাই নাই তোক কেনেকৈ বেলেগ আপি আই লাভ বুলি ক'ব পাৰে তোক মই চোৱা নাই জান সঁচাই চোৱা নাই তুমি কিয় কথাবিলাক ভুল বুজি থাক মই ভুল বুজা নাই মই সঁচা কথাই কৈছো কেনে কৰা জান উঠত খনা লিপষ্টিক ভৰিত পিন্ধা পায়েন সামান্য ছোৱালী এটা হৈ যাম তোমাৰ ইমান লেভেল জ্ঞান বাদ দি এতিয়া কওঁ কিয় মাতিছিলি মোক তোমাক চাবৰ কাৰণে মাতছো জান চাব মাততে নাপায় নেকি হয় নেকি জান বাৰু তুমি মোক কোৱাচোন তুমি মোক কিমান ভাল পোৱা এই আকাশত যিমান তৰা আছে যিমান এই পথাৰত ধাননি আছে মই তোমাক সিমানেই ভাল পাওঁ কি হ'ল তোৰ ঐ কি হ'ল তোৰ আকৌ নৰ'ব জান তেতিয়াহ'লে কেনেকৈ বাগান দিছা নহয় মানে জান তুমি যে ইমান ভাল পোৱা মই গমেই পোৱা নাছিলোঁ এই দাদাৰ লগত লাগিছোঁ তামোলৰ লগত লাগে পাম পগলা কুকুৰৰ দৰে ঘূৰি ফুৰিছোঁ জান তোমাক কেতিয়া বুকুৰ মাজত পাম তই গা চা ধোৱা নাই কি কোৱা জান তুমি দিনটোত মই চাপটুকু চাবান শেষ কৰোঁ খাচ চাবান তই যি গায়ে ধোৱা তোৰ গাটো মেকা ধকে শুনছি কি কোৱা জান ৰ'বা হাজান ক'ত যোৱা তুমি ৰ'বা হাজান মই যাম গেলা গুচি গেল মই কি কৰোঁ মই যাবলৈ গেল ডায়েবেটিছ দুখনে ই আৰু কেনেকৈ মাথা হাত দীঘালে বহি আছে ডায়েবেটিছ কি হ'লে তোৰ ৰেংকিঙে বহি আছা সেই নকবি ভাই বগা মূলৰ তই আছে ভালে হৈছে কি হ'ল তোৰ এই মোক বগী এৰি যত দিনাৰ পৰাই মোৰ কি হৈছে মই নিজে নাজানো মোৰ কি জানা এই বগী এৰি যত দিনাৰ পৰাই মোৰ কি হৈছে মই নিজে নাজানো কিবা হৈছে মই একদম মানে নিজে ধৰিব পৰা নাই কোন বগীটো এৰিয়ে এই বগীয়ে মই যে ভাল পাইছিলোঁ আগতে বগী তাই এৰি যত দিনাৰ গ'ল মোৰ কি হৈছে জানা না এই চেঙত তুই ভৰিত খুজলি মই মাথাত খুজাওঁ চেঙত খুজলি ভৰিত খুজাওঁ মোৰ এনেকুৱা বেমাৰ হৈ গৈছে আচৰিত বেমাৰ হৈছে মই নকৰি মোৰ কিয় পাইছোঁ যে মই বোলে মোক কিবা এটা কৰি দিয়া চিন্তা নকৰবি মই আৰু তোৰ কাৰণে আপি এটা খুজি দিম দে তই চিন্তা কৰিব নালাগে এই বগী গেছি কি হৈছে একো চিন্তা নাই দে হ'ব না মই তাক কেনেকৈ পাই এইগিলা আৰু চিন্তা কৰি নাথাকিবি গেল মই আছো না আৰু আপি খুজি দিম দে কিমান ধুনীয়া ধুনীয়া আপি আছে আমাৰ অসমত এই অসমত যাওঁ তই কোৱাই যাবা অসম বুলি কি বুলি ভাবছা যাওঁ হয় দে যদি তই আপি যদি নালাগে মই ব্ৰাছৰ লগত কলগেট ফ্ৰী পোৱা তিৰি এটা খুজি দিম দে তোক কি বুলি ভাবছা নমস্কাৰ আজি যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ গোল্ডেন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব।